নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ মই চিনাকি পুনৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভাল। আৰু আজি বহুদিনৰ মূৰত ভিডিঅ' এটা বনাবলৈ লৈছো। আৰু যিসকলে ফাৰ্ম কৰিবলৈ আগ্ৰহী হৈ আছে কিন্তু হাতত টকা নাই, লোন ল'ব বিচাৰিছে বা ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত ফাৰ্ম এখন আৰম্ভ কৰিবলৈ বিচাৰিছে আৰু ট্ৰেইনিং ক'ত ল'ব, কেনেদৰে আৰম্ভ কৰিব, এই গোটেইখিনি কথা জনাবলৈ আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আপোনালোকক আজি জনাবলৈ খুবেই ভাল লাগিব যে বহুত লোকে মোক সুধি থাকে যে গভৰ্ণমেণ্টৰ স্কিমবিলাকৰ কথা বাইদেউ ক'বচোন। আৰু আজি স্কিমখিনিৰে কথা মই লৈ আহিছোঁ। আৰু এইটো হৈছে ডাৰউইন এনেকুৱা এটা ইনষ্টিটিউট হয়, যিটো ইনষ্টিটিউটত বিভিন্ন ধৰণৰ এগ্ৰি ৰিলেটেড আমি যিখিনি আমি প্ৰজেক্ট বনোৱাৰ পৰা ট্ৰেইনিং লোৱাৰ পৰা আদি কৰি গোটেইখিনি আমি শিকিবলৈ পাৰোঁ। আৰু তেওঁলোকে বেংকৰ পৰা লোন কেনেদৰে ল'ব গোটেইখিনি দায়িত্ব তেওঁলোকে লয়। তেন্তে আহকচোন আমি অনিৰ্বাণ ছাৰৰ লগত কথা পাতি চাওঁ। নোডেল ডাইৰেক্টৰ হয় তেখেতে গোটেই প্ৰজেক্টৰ, আৰু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয়। বলকচোন আমি জানি লওঁ। যে বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে কৈ থাকে যে এগ্ৰিকালচাৰ ৰিলেটেড বা পল্ট্ৰি বা ফাৰ্ম কৰিব হ'লে বিভিন্ন ধৰণৰ স্কিমবিলাকৰ কথা মই কৈ থকা হয়, কিন্তু বহুত স্কিম আছে আমি বহুতেই নাজানো। আৰু তাৰ বাবে আজি এটা মই ইনষ্টিটিউটলৈকে আহিছোঁ, আৰু সেইটো হ'ল ডাৰউইন। এইটো চিনাকি পথত অৱস্থিত, আৰু তাৰ ডাৰউইনৰ ডাইৰেক্টৰ অনিৰ্বাণ ছাৰ আছে আমাৰ লগত। তেখেতে ক'ব কিদৰে এই স্কিমটোৰ আণ্ডাৰত আপোনালোকে ট্ৰেইনিং কৰিব পাৰিব, আৰু সম্পূৰ্ণ বিনামূলীয়া হয়, কিন্তু তাৰ বাবে কিছুমান নিয়ম নীতি আছে, সেইখিনি কৰিব লাগিব। তাৰ বাবে আহকচোন আমি ছাৰৰ লগত কথাখিনি জানি লওঁ। ছাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ, আৰু আপোনাক এই স্কিমটোৰ বিষয়ে গোটেইখিনি কথা জনাবলৈ অনুৰোধ জনাইছোঁ। এই স্কিমটো হ'ল এগ্ৰি ক্লিনিক এণ্ড এগ্ৰি বিজনেছ চেণ্টাৰ স্কিম বুলি কয়, ACABC স্কিম ইন শ্বৰ্ট। এই স্কিমটো 2002 পৰা চলি আছে। এইটো আণ্ডাৰ মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ। এইটো চেণ্ট্ৰেল ছেক্টৰ স্কিম, এণ্ড দিছ ইজ অলছ' কনচিডাৰ্ড টু বি দি মষ্ট ৰয়েল স্কিম ইন এগ্ৰিকালচাৰ। আণ্ডাৰ দি স্কিম কেণ্ডিডেটছবিলাকক, যোনবোৰ কেণ্ডিডেটছ বায়'চাইন্সেছ বেকগ্ৰাউণ্ড, লাইফ সায়েন্সেস ব্যাকগ্রাউন্ড, যেনেকে BSc এগ্রি, BSc বটানি, জুলজি, ইভেন BSc কেমিস্ট্রি, বায়োটেকনোলজি বা B.Pharm কৰা কেণ্ডিডেটছ, দে কেন এপ্লাই ফৰ দিছ স্কিম। ইয়াৰ থিংকিংটো, থট প্ৰচেছটো এনেকুৱা কি গভৰ্ণমেণ্টে এনেকৈ কৈ আছে কি তোমালোকৰ এটা ডোমেইন নলেজ আছে, এটা ছাবজেক্ট নলেজ আছে, তো চাকৰি তুমি চাগে পোৱা নাই, আৰু চাকৰিৰ কাৰণে ৰৈ থাকিব নালাগে। ৱাই ডোণ্ট ইউ ষ্টাৰ্ট ইউৰ অ'ন ভেঞ্চাৰ? আৰু সেই ভেঞ্চাৰটো ষ্টাৰ্ট কৰাৰ কাৰণে গভৰ্ণমেণ্টে সহায় কৰিব। তোমাৰ ছাবজেক্ট নলেজটো আছে, কিন্তু তোমাৰ চাগে বিজনেছ নলেজটো নাই। তোমাক সেই বিজনেছ নলেজটো ইয়াত দিয়া হ'ব। ফাৰ্ষ্ট এটা 45 days বিনামূলীয়া ট্ৰেইনিং দিয়া হ'ব। এইটো এগ্ৰি এণ্টাৰপ্ৰিনাৰশ্বিপ ট্ৰেইনিং বুলি কোৱা হয়। এই ট্ৰেইনিঙত থকা খোৱা কোৰ্চ গোটেইটো ফ্ৰী। গভৰ্ণমেণ্টে এই গোটেই খৰচটো বহন কৰিব তোমাৰ কাৰণে। ইয়াত গুৱাহাটীৰ আমাৰ এইটো কেম্পাছত, এই কেম্পাছটো লোকেটেড হৈ আছে গীতা নগৰ এৰিয়া, গুৱাহাটী। ইয়াত তোমাৰ থকা খোৱা মেলা গোটেই আয়োজন কৰা হ'ব। তোমাক ফিল্ড ভিজিট লৈ যোৱা হ'ব, বিভিন্ন গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছত লৈ যোৱা হ'ব। গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছৰ ভেৰিয়াছ স্কিমছবিলাকৰ ওপৰত নলেজটো দিয়া হ'ব। কেনেকৈ স্কিমছবিলাক এভেইল কৰিবা, কেনেকৈ টেণ্ডাৰ্ছ এপ্লাই কৰিবা, কেনেকৈ তুমি লাভবিলাক উঠাব পাৰিবা, সেইবিলাক নলেজটো দিয়া হ'ব। এই নলেজটো হোৱাৰ পিছত, তাৰপিছত যদি কাৰোবাৰ ফাণ্ডত দৰকাৰ, পইচাৰ দৰকাৰ বিজনেছটো ষ্টাৰ্ট কৰাৰ কাৰণে, গভৰ্ণমেণ্টে এই স্কিমত ট্ৰেইনিং লোৱা কেণ্ডিডেটছবিলাকৰ কাৰণে গোটেই পাব্লিক ছেক্টৰ বেংকছবিলাকক ইনষ্ট্ৰাকশ্যনছ দিয়া আছে যেন সিহঁতে এই স্কিমৰ কেণ্ডিডেটছক লোন দিয়ে। আৰু এই লোনটো আপুনি আপ টু 20 লাখ ৰুপিজ, আৰু স্পেচিয়েল প্ৰজেক্ট হ'লে 25 লাখ ৰুপিজলৈকে লোন পাব পাৰে ফাৰ্ষ্ট টাইম। ছেকেণ্ড টাইম, তাত এটা ছেকেণ্ড টাইম প্ৰভিশ্যন আছে, মানে আপুনি স্কিমটো এভেইল কৰিলে, লোনটো ল'লে, আপোনাৰ বিজনেছটো ভাল চলি আছে, এতিয়া আপোনাৰ গ্ৰ'থৰ কাৰণে আৰু পইচাৰ দৰকাৰ, আপুনি আকৌ 20 to 25 লাখ ৰুপিজ আপুনি এপ্লাই কৰিব পাৰে, লোন পাব পাৰে।
আৰু যিমানে আপুনি লোনটো ল'ব তাৰ ওপৰত 44% সাবসিডি থাকে ফ্ৰম নাবাৰ্ড আপুনি ধৰি লওক আপুনি 25 লাখ টকাৰ এটা লোন পালে তো তাৰ 44% মানে 11 লাখ টকা আপোনাৰ সাবসিডি থাকে আৰু সেকেন্ড টাইম যদি আপনি আকু লোন লয় আৰু দ্যাট সেকেন্ড লোন may not be for the same venture হ'ব পাৰে আপোনাৰ এক্সিস্টিং ভেঞ্চাৰ যোনটো আপুনি ক্ৰিয়েট কৰিলে সেইটো বঢ়োৱাৰ কাৰণে আপোনাৰ লোনটো দৰকাৰ বা এনেকুৱা হ'ব পাৰে আপুনি অলটুগেদাৰ ডিফাৰেন্ট বিজনেছ আৰু এটা ষ্টাৰ্ট কৰি আছে সেইটোৰ কাৰণেও আপুনি লোনটো পাব মানে 50 লাখ টকালৈকে আপুনি লোন পাব পাৰে with 44% subsidy which means 22 lakh rupees of subsidy আচ্ছা এই লোনটো পাবলৈ হলে ইয়াতে ট্ৰেইনিং টু 45 ডেজৰ ট্ৰেইনিং টু ক্লিয়াৰ কৰিব লাগিব কমপ্লিট কৰিব লাগিব আৰু তাৰ লগতে সকলোকে কৈ থওঁ যে বহুতে কৈ থাকে ইমান পঢ়া শুনা কৰিলে আৰু পিছত মুৰ্গী বেপাৰীহে হবানে বা এগ্ৰিকালচাৰ ৰিলেটেড মানে দোকানী বা বেপাৰীহে হবানে বুলি কয় কিন্তু এই ট্ৰেইনিংটো কৰিবলৈ হলে আপোনালোকক লাগিব শিক্ষাৰ অৰ্হতা যথেষ্টখিনি গুৰুত্ব নহলে এই ট্ৰেইনিংটো কৰিব পৰা নহব আৰু তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কিমানখিনি দৰকাৰ পৰে আপোনাৰ বিএসসি বায়োসায়েন্সেস ব্যাকগ্রাউন্ড যোনটো মই ক'লো হেতু হলে ক্যান্ডিডেট এলিজিবল হৈ যায় হাউএভাৰ যদি কাবাৰ কোনবা হাই সেকেন্ডাৰী পাস কৰিছে কিন্তু এগ্ৰি সাবজেক্টস আছিলে মিনিমাম 60% সাবজেক্টস এগ্ৰি ৰিলেটেড আছিলে তেতিয়াহলে তেওঁ এপ্লাই কৰিব পাৰে আপোনাৰ আপাৰ লিমিট নাই মানে মাস্টাৰ ডিগ্ৰী কৰা ক্যান্ডিডেটসও এপ্লাই কৰিব পাৰে পিএইচডি ক্যান্ডিডেটসও এপ্লাই কৰিব পাৰে আৰু তাৰ লগতে সকলোকে কৈ থওঁ যে বহুতে সুধি থাকে যে আমি বেংকত গৈছিলো কিন্তু বাইদেউ এগ্ৰিকালচাৰ ৰিলেটেড লোনৰ কাৰণে কোনো ধৰণৰ সহায় কৰা নাই সহায় পোৱা নাই তাৰ বাবে এইয়া ইনষ্টিটিউটৰ লগত ডাৰউইনৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব যথেষ্টখিনি যিমানখিনি পাৰে তেওঁলোকে নিশ্চয়কৈ সহায় কৰিব আপোনালোকক তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মই বিশেষভাৱে গোটেইখিনি কথা আপোনালোকক জনাবলৈ গৈ আছো ডাৰউইন স্কুল অফ এগ্ৰি বিজনেছ কৃষি উদ্যোগী হিচাপে জীৱিকা গঢ়ক আৰু নিজকে কৃষি জগতখনত আৱিষ্কাৰ কৰক চৰকাৰী চাকৰিৰ পিছত নপৰি নিজকে নতুন এটা দিশত নিজকে কৃষি উদ্যমিতা হিচাপে আগুৱাই নিয়ক তাকে কামনা কৰিছোঁ আৰু ধন্যবাদ ডাৰউইন যে ইমান ধুনীয়া প্ৰচেষ্টা এটা আপোনালোকে কৰি আছে তাৰ বাবে খুব বেছি ধন্যবাদ আৰু সকলোৱে আগবাঢ়ি আহক আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ডাৰউইনৰ লগত যোগাযোগ কৰিব বিচাৰে তেন্তে মই কণ্টেক্ট নাম্বাৰটোতো স্ক্ৰীনত যায়ে থাকিব বা ডেছক্ৰিপশ্যন বক্সত তেওঁলোকৰ গোটেইখিনি লিংক দি দিম আপোনালোকে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব আৰু তাত ময়ো জড়িত হৈ আছোঁ পলিট্ৰি ছেক্টৰটোৰ সৈতে সেইবাবে আপোনালোকে ট্ৰেইনিং তাত ল'ব পাৰে আৰু সম্পূৰ্ণ বিনামূলীয়া 45 দিনৰ ট্ৰেইনিং যদি দূৰৰ কোনোবা থাকে তেতিয়াহ'লে হোটেল ভাড়া কৰিও থাকিব নালাগে তেওঁলোকে থকা খোৱা সকলোবোৰ ব্যৱস্থা কৰি দিব আৰু যদি আপোনালোকে আগ্ৰহী আৰু তাৰ লগতে কওঁ ডাৰউইনত যদি আপুনি এই স্কিমটোৰ সৈতে জড়িত হ'ব বিচাৰিছে তেন্তে শিক্ষাগত অৰ্হতাটো খুবেই জৰুৰী যিহেতু ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গমেই পাইছে তেন্তে যদি আপোনাৰ সঁচাকৈ আগ্ৰহ আছে ইচ্ছা আছে তেন্তে ডাৰউইনৰ সৈতে জড়িত হওক আৰু আজিৰ এই ভিডিঅ'টোৰ পৰা মই চয়নিকাই বিদায় লৈছোঁ আশা কৰিছোঁ আকৌ এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' পাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব তেন্তে আজিৰ এই ভিডিঅ'টোৰ পৰা মই বিদায় লওঁ বাই বাই